भाई किधर से आ गए? ए संटे हो गया আমার একটা শুভ না মোৰ মতে না সৰস্বতী পূজা পাতিবই নালাগে ঠিক আছে স্কুল কলেজত পাতিবই নালাগে ঠিক আছে পাতিব লাগে ষ্টুডেণ্ট যদি হয় নিজৰ নিজৰ ঘৰত সৰস্বতী পূজা দিনাখন নিজৰ নিজৰ ঘৰত পূজা পাতিলেই হ'ল স্কুল কলেজত যাব দৰকাৰ নাই নহয় আজি স্কুল কলেজত গৈ কিনে কি হৈছে সৰস্বতী মাক পূজা কৰা নাই নহয় তেওঁলোকে পাৰ্কত গৈ আছে জংঘলত গৈ আছে লিলিমাই কৰি আছে গোটেই অসমৰ ৰাইজে চাই আছেতো সৰস্বতী পূজাৰ নামত কি চলি আছে যে আমাৰ অসমত গোটেই অসমৰ ৰাইজে চাই আছে মা দেউতাই কিয় পঠায় আমাক স্কুলত আমাক শিক্ষা গ্ৰহণ কৰিব পঠায় যাতে আমি শিক্ষা গ্ৰহণ কৰি ভাল এটা অসমৰ কাৰণে কিবা এটা কাম কৰিম আমাৰ মা দেউতাৰ নাম হাই লেভেলত লৈ যাম আমাৰ মা দেউতাই সেইটোৱে সপোন চাই থাকে কিন্তু আজিকালি ল'ৰা ছোৱালীবিলাকে কি কৰে সৰস্বতী পূজাৰ দিনাখন এটা বেলেগ পৰিস্থিতি এটা অসমত তেওঁলোকে আনি দিয়ে কোনোবাই যাব জংঘলত কোনোবাই যাব পাৰ্কত ভাই ইমানেই যদি চখ লাগিছে ন বেলেগ দিনাখন কৰিবা সৰস্বতী পূজা যোনদিন হয় ন সেইদিনটো পবিত্ৰ দিন হয় সেইটো সৰস্বতী মাক অপমান কৰা হৈ আছে ঠিক আছে তোমালোকক যদি ইমানেই ল'ৰা বা ছোৱালীক দৰকাৰ হয় ন বেলেগ এদিন যাবা তোমালোকে লাইন মাৰিবা এই সৰস্বতী পূজাৰ দিনাখন গৈ কিনে যে সৰস্বতী মাক অপমান নকৰিবা ঠিক আছে গাইজ যদি ভিডিঅ'টো যদি ভাল লাগিছে ন প্লিজ কমেণ্ট এটা কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে এতিয়া আপোনালোকে চালেই ভিডিঅ'টো যদি তেওঁলোকে যদি ভিডিঅ' বনাব যদি তেওঁলোকে যদি লাজ নকৰে তেনেহ'লে মই মোৰ ইউটিউব চেনেলত তেওঁলোকৰ ফেচটো দেখাবৰ কাৰণে মই কিয় লাজ কৰিম কওক যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব জয় জুবিন দাৰ যুগত এনেকুৱা কাম নহ'ব ঠিক আছে যোনে এনেকুৱা কাম কৰিব আমি মাত মাতিম জয় জুবিন দা